Hey guys, YouTube channel mo Kaveri সকলোকে স্বাগতম জনাইছো Kaveri vlogৰ এণ্টি ভিডিঅ'লৈ আগৰ ভিডিঅ'টি চাই ভাল পাব তেতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰো আজি ভিডিঅ'টো হ'ব আজি যেহেতুকে দেৱালী ভাবিলো vlog এটা নবনামনো কিয় দেৱালী যেহেতুকে আৰু এয়া চাওক মই ৰংগোলী আঁকিছো মানে ইফালে পোহৰ নাই চাকিটোৰ কাৰণে পোহৰটো হৈ আছে আৰু তেনেকৈ দেখুৱাই দিছো এইটো এটা মই ৰংগোলী আঁকি দিছো ধুনিয়াকৈ এয়া আৰু কিনাৰে কিনাৰে চাকি জ্বলাই দিছো ধুনিয়াকৈ আৰু এইবিলাক এনেকৈ চাকিবিলাক দি দিছো কেটামান চাকি নুমি গল মানে বম ফুটাওতে নুমি গল আকৌ জ্বলাই দিব লাগিব আৰু কেনেকুৱা লাগিছে জনাব আমাৰ কলগছজোপা এইবিলাক সব পুৰা পোহৰৰ উৎসৱ আৰু সকলোলৈ হেপী দেৱালী কৈছো আৰু সকলোকে আৰু এয়া আছে আমাৰ বৰমাহতৰ কলগছ এয়া আছে আমাৰ বৰমাহতৰ কলগছজোপা কেনেকুৱা লাগিছে জনাব এজোপাও ময়ে সজোৱা হয় এয়া এইটো আমাৰ জেঠাইহঁতৰ কলগছ হয় সেইজোপা আৰু আজি যেহেতুকে বৃহস্পতিবাৰ একো মাছ মাংস নাই ভাবিছিলো মাছ মাংস দি একদম দকচি খাম আৰু এইফালে যে আছে দেখিছে ইমান কিবা যে চাকি জ্বলাই থৈছে একদম লাইন লাইনকৈ জ্বলাই দিছে কিমান ভাল লাগিছে দেখিবলৈ আৰু এয়া চাকি ইমান ধুনীয়া লাগিছে দেখিবলৈ এইটো হৈছে আমাৰ জেঠাইহঁতৰ ৰংগোলী এইটো ময়ে আঁকিছো কেনেকুৱা লাগিছে জনাব আপোনালোকে কমেণ্টত এইটো ভাল লাগিছে ফুলটো দিছেন তুমি মৰম লাগিছে কিটা গাঠিলে তুমি মুছি থাকতে গাঠিলে এইটো মালাটো কিমান ধুনিয়াকৈ গাঠিছে চাকচোন এলটো দিলাম কি না এয়া আমি এতিয়া তেল দিবলৈ আহিছো চাকিবিলাক মানে নুমি গৈছে যে কিছুমান এয়া তেল দি দিছো আৰু ইয়াত মই ভাবিছিলো টুনি লাইটটো জ্বলাম বুলি কিন্তু নজ্বলালো মানে কিনি আনিবলৈ নহল আচলতে আৰু এতিয়া মায়ে তেল দিব চাকিত কি কৰিছা হা এইজোপা মোৰ ইমান মৰম লাগিছে মই নিজেই কৰিছোতো আৰু ময়ো এনেকৈ মালা দি দিছোঁ আপোনালোকে দেখিলেই চাগে এতিয়া বাৰু আমি দেৱালীত কি কি কৰিলোঁ কি কি নকৰিলোঁ সেইটোতো দেখুৱালোৱেই আৰু বমনো কি কি কিনিছোঁ